গাইজ ফাইনেলি আহি পালোঁ আব্ৰাহাম ভিউ পইণ্টত হাফলং। গাইজ আপোনালোকক নাজাৰা দেখাম, ইমান ধুনীয়া নাজাৰা হয়। গাইজ মৰ্নিং গাইজ, আপোনালোক কেনে আছে? আশা কৰি নিশ্চয় ভাল আছে, ময়ো ভাল আছো। বৰ্তমান বাজি আছে এয়া চাওক, আপোনালোকে চাই থাকক, 2:51 হৈ গ'ল। তো ক'ত গৈ আছো আমি? হাফলং গৈ আছো। তো বলক আজি ভিডিঅ'টো ফালি দিম আজি একদম। গাইজ আমি আজি গৈ আছো হাফলঙত। তো হাফলঙত গৈ আপোনালোকক পুৰা হাফলঙৰ যিমান ভিউ আছে চব ভিউ দেখাব চেষ্টা কৰিম আপোনালোকক। আৰু ৰাস্তাৰো বহুত কিবা কিবি ভিউ আছে, তো এইবিলাকো আপোনাক দেখাব চেষ্টা কৰিম আপোনালোকক। তো কৈ দিয়া, তোমাৰ নামটো কৈ দিয়া। মোৰ নামটো অংকুৰ। তাৰ নাম অংকুৰ হয়। সি যাব লগত আৰু এজন আছে, তাৰ নাম হ'ল গাড়ীত, সি গাড়ীতে আছে, গাড়ীত শুই আছিল, ইয়াতে জেগা নাছিল। তো দুজনে মাত্ৰ ক'ব পাৰে ন, সেইটো কাৰণে সেই গাড়ীতে শুই আছে। আৰু এজন আছে দাদা, তো দাদা আছে দাদাৰ ৰুমত, এতিয়া গৈ উঠাম। মই কল কৰিছোঁ, উঠিছে বোলে। তো এতিয়া পটককৈ যাওঁ, মুখ চুখ ধুই আকৌ মিলি আছোঁ আপোনালোকক হাফলঙত। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া হ'ল গাড়ী, এইখন আমাৰ এল্টো লৈ যাওঁ। এইটো হ'ল সুভাষ, গাড়ীৰ পৰা দুটা লগাই আছে। সুভাষ হাই কৈ দে। সুভাষ এই হাই নকয়, এতিয়াহে দুটাই লগাই আছে। সুভাষ হাই কৈ দে। খাইছে, পানী লৈ গৈ আছো। গাইজ আপোনালোকৰ বাবে কি দেখাবলৈ আহিছোঁ চাওক, এইটো হ'ল মাইবং টাৰ্নেল। সেয়া চাওক, এইটো হ'ল মাইবং টাৰ্নেল, ইমান ধুনীয়া লাগি আছে। গাড়ী আহি আছে, গাড়ী চাওক চাওক না, এইটো হ'ল মাইবং টাৰ্নেল হয়। আপোনালোকেতো অহা নাই, এবাৰ আহি চাব। এতিয়া টাইম হৈছে 6:10 হৈছে। আমি ওলাইছিলোঁ 3টা বজাত। তো চুলিকেইটা কেনেকুৱা হৈছে, ঠাণ্ডা টুপি লগোৱা হৈছে। তো গাইজ আপোনালোকে যদি মাইবং টানেল অহা নাই, তো একবাৰ মাইবং মাহুৰ যোৱাৰ ৰাস্তা হয়। তো তাতে এইটো টানেলটো দেখা পাব আপোনালোকে, এইটো চাওক। গাইজ ফাইনেলি কিবা এটা খাই লওঁ, চাহ খাই লওঁ, নহ'লে টোপনি লাগি আছে। আকৌ বহুত দূৰ যাবলগীয়া আছে, কমচে কম ইয়াৰ পৰা 36 কিলোমিটাৰ যাবলগীয়া আছে। তো চাহ তাহ খাই লওঁ, পিছত গৈ আছোঁ।
वेलकम टू जाटिंगा गाइस राइट गले हाफलং लेफ्ट सीधा गले শিলচৰ গাইস আপোনালোকৰ আশীৰ্বাদে আহি পাইছো হাফলং জাটিংগাত আপোনালোকক দেখাব চেষ্টা কৰিম পুৰা ভিউ তো আপোনালোকে পুৰা ভিডিও চাই থাকিব স্কিপ নকৰাকৈ আৰু হে আৰু কি কম হেল্ল গাইস ফাইনালি আহি পালো হাফলং এইটো হল হাফলং নিউ হাফলং হয় এইয়া নিউ হাফলং স্টেশন হয় এইফালে তো আমি নাযাওঁ আমি যাম এইফালে মাৰ্কেটত যাম আপোনালোকক দেখাব চেষ্টা কৰিম এইটো হ'ল গাইস তে হাফলঙৰ মূৰ্তি দেখা পালোঁ আপোনালোকক দেখাই আছোঁ তো আপোনালোকে যদি অহা নাই হাফলঙত এবাৰ আহি চাব বহুত ধুনীয়া প্লেচ হয় বহুত ধুনীয়া প্লেচ হয় আব্ৰাহাম ভিউ পইণ্ট গাইস আহিলোঁ ফাইনেলি আপোনালোকক দেখাম ओ माय गॉड क्या नजारा है भाई भाई ये क्या है भाई सब गाइस एটো হল হাফলং এই কি কৈছিলো মই নিউ হাফলং স্টেশন হয় সেইটোকে দেখা নাযায় তো গাইস এয়া সব বিহু নহয় ভিউ নজাৰা সব গাইস মজা মানে এনেকুৱা ভাল লাগিছে মোৰ গাইস আউট কোতে আহিছো মই আব্ৰাহাম ভিউ পইণ্টত আহিছো মই বিশ্বাস হোৱা নাই যে মই আব্ৰাহাম ভিউ পইণ্টত আহিছো হাফলঙত গাইস এয়া নজাৰা চাওক কি কম মোৰ বুকুটো দক 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 মাৰি আছে মানে মই ফূৰ্তিতে দক দক মাৰি আছে তো গাইস सब्सक्राइब तो बनता है लाइक कमेंट शेयर तो बनता है गाइस ভাই তুমি কিবা কৈ দিয়াচোন এই আব্ৰাহাম ভিউ পইণ্টত হাফলঙত আহি তোমাৰ কেনেকৈ লাগিছে এইটো কৈ দিয়া বঢ়িয়া লাগিছে মজা মজা বঢ়িয়া মানে দেখোতে কি কেনেকুৱা লাগিছে তুমি মানুহ পাগল হ'ব ধুনীয়া ধুনীয়া হেৰি সুভাষ তুমি কিবা কোৱা ধুনীয়া লাগিছে ন ओ भाई क्या है भाई ये क्या है ये भाई देखो क्या नजारा है देखो गाइस मोबाइल দি কৰি আছো কাৰণে ভালকে অহা নাই তো নেক্সট বাৰ আহিলে আপোনালোকক কেমেৰা লৈ वेलकम टू हाफलং এয়া চাওক ৱালত পেইণ্টিং চাওক গাইজ ৱালত পেইণ্টিং চাওক না গাইজ আপোনালোকে পেইণ্টিংটো চাওক কি ধুনীয়া পেইণ্টিং বনাইছে কি ক'ম আৰু মোৰ মানে এইটো হ'ল ডন বক্স স্কুল হয় আৰু এইফালে আছে লেফ্ট চাইডত আপোনাৰ চাৰ্চ বুলি কয় চাৰ্চ আছে তো গাইজ আপোনালোকে ভিডিঅ' চাই কেনেকৈ লাগিছে কমেণ্টত জনাব আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিব প্লিজ গাইজ থ্যাংক ইউ ফৰ ৱাচিং মাই ইউটিউব চেনেল আবেদ আলী আছাম ব্লগ আপোনালোকে ছাবস্ক্ৰাইব কৰি মোক আগলৈ লৈ যাওক আপোনালোকৰ বাবে আৰু আনিম